মোবাইলত কি চিন্তা কৰি আছে আপুনি? ভাগিন, এই কি চিন্তা কৰিব আহে? এই আমাৰ 90 দশকৰ কথা চিন্তা কৰি আছে। আগতে কেনেকুৱা আছিলে জানা? আগতে কাৰোবাক যদি লভ ইউ ভাল লাগিছে বুলি ক'লে কি কয় জানানে? এতিয়া গাঁৱৰ ৰাইজ মাতি পিনে মেল বহাই পিনে তোমাৰ আঁঠু খুৱাই বোলো। আজিকালি কি কৰিছে জানানে? কি কয় বাৰু? যেতিয়া ফেচবুক আহি গ'ল তাৰ লগে লগে কাৰ মাইকী কি কথা তোমাৰ কোনো তাত মতলব নাই। তাকে গম পালানে? জাগে তাকে তুমি লভ ইট চ' চুইট গম পালা? ভেৰি নাইচ ভেৰি নাইচ এই শব্দবিলাক তুমি ব্যৱহাৰ কৰিলে কোনো একো নকয়। তোমাক লাষ্টত থেংক ইউ বুলি ক'ব। থেংক ইউ বুলি ক'ব। যদি তুমি যে থেংক ইউ বুলি নকবা তাৰপিছত কি বুলি ক'ব জানানে? ফ'ল' বেক বুলি ক'ব। মানে তুমি নাই দিয়া যদি ফ'ল' বেক। আৰু লভ চিনবিলাক যে ৰঙা ৰঙা লাইন লাইন লগাই দিব তোমাক। কোনো কমপ্লেইন নকৰে, কোনো তোমাক কমপ্লেইন নকৰে। গম পাইছা? মই মানিছোঁ, মই ফেচবুকক মানিছোঁ। ইমান ডাঙৰ ডাঙৰ মহিষীৰ মহাপুৰুষবিলাক আহিও যে একতা দোলেৰে বান্ধিব নোৱাৰিলে মানুহখিনিক, এই ফেচবুকে যে একতা দোলেৰে মানুহখিনিক বান্ধি থৈছে, এটা সমন্বয়ৰ গাঁথনিৰে সৃষ্টি কৰি থৈছে, মানিছোঁ। মই চেলুট দিছোঁ ফেচবুক, চেলুট দিছোঁ। আৰু এটা আছে 90 দশকৰ কথা মনত পৰে। গম পালানে? কওকচোন। এই যে তোমাৰ এই ফুল দিয়া কথাটো, কাৰোবাক যদি ফ্লাৱাৰ দিয়া বা কি বুলি কয় এইটো? ফ্লাৱাৰ নে কি কয়? ফলোৱাৰ্ছ নহয়, এইটো ফুলটো দিয়ে যে ইংলিছত ফ্লাৱাৰ্ছ কয় ন? এই ফ্লাৱাৰ্ছ দিয়াটো কথা কৈছোঁ মই। এইটো যে দিলে মানে কাৰোবাক দিলে বোলে গ'লে মানে তোমাক এই 4 আলি 3 আলি আঁঠু খুৱাই থৈ দিব। গম পালানে? আজিকালি ফ্লাৱাৰ দিবলৈ বিচাৰি ফুৰে। আজিকালি ফ্লাৱাৰ দিবলৈ তোমাক বিচাৰি ফুৰে মানে। গম পাইছানে? কোনোবাই নিদিলে মানে বেক টু বেক মোক লাগে ফুল, মোক লাগে ফুল, দেখো মোক মই দিম ফুল, মই দিম ফুল। বা ইমান হাহাকাৰ সৃষ্টি হৈছে ফেচবুকত। মানিছোঁ কিন্তু দেই, মানিছোঁ যে এনেকুৱা এটা যে সৃষ্টি পৰিৱেশ কৰিছে, ভাল লাগিছে, একদম ভাল লাগিছে দেই ভাগিন। পৰিৱেশবিলাক বৰ ভাল লাগিছে।